Hi friends, মই মনিকা মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। যিহেতু এটা ৰাবাব টেঙা আৰু চুকা টেঙা খোৱাৰ সিজন চলিছে, সেইবাবে ভাবিলো আজি আমি ৰাবাব টেঙা এটাকে খাওঁ। এইজনী আমাৰ বৰ্তাঘৰ ছোৱালীজনী, আপোনালোকে আগৰ ব্লগত দেখিছে, তাই টেঙা কুটি আছে। আৰু এইজনী হৈছে আমাৰ বৰ্তাঘৰৰ সৰু ছোৱালীজনী, তাই হাঁহি চোৱা। মই ইহঁতৰ লগতে বেছিভাগ থাকো আৰু ইহঁতৰ লগতে থাকি মোৰ ভাল লাগে। এয়া আমি টেঙা কুটি আছো আৰু একেলগে। এয়া আমাৰ মানে বৰমা ঘৰৰ এখন সৰুকৈ ফুলনি আছে, তাৰে এটা ভিউ আপোনালোকক দেখুৱাই আছো। এই ফুলজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে। এইজোপা বোলে কিবা এটা নিয়মতো লাগে, কি নিয়মত লাগে বিশেষ নাজানো আৰু কিবা এটা নিয়মত লাগে আৰু। এইগৰাকী হৈছে আমাৰ বৰমা, নামঘৰৰ পৰা আহিছে, নামঘৰত কিবা অলপ নিয়ম কৰিছিল, তাৰে প্ৰসাদ লৈ আহিছে। এয়া আমাৰ টেঙা কুটি হৈ গ'ল। এয়া মই পাত কাটিছোঁ আৰু টেঙা ভাগ কৰিবলৈ। এয়া টেঙা কুটি হৈ গ'ল, মানে খায়ে হৈ গ'ল আৰু। টেঙা বুলি ক'লে ৰৈ থাকিব নোৱাৰোঁ যে, একদম পটাপট খাই দিলোঁ আৰু দেই, ভিডিঅ' কৰাই নহ'ল। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়াহ'লে আজিলৈ বাই বাই।